কাকু কোৱাচোন, এই বাক্যটোৰ ভৱিষ্যতকাল কি হ'ব? ডকাইতে ঘৰটোৰ পৰা গহনাবোৰ চুৰ কৰিছিল। ছাৰ, ডকাইত কেইজন জেললৈ যাব? কি? কাকু, তুমি দেহৰ জকাৰ বিষয়ে বৰ্ণনা কৰাচোন। হয় ছাৰ, ই খাবলৈ এৰে আৰু একেবাৰে পাহৰি যায়। তুমি বাৰু প্ৰতিবাৰে দৌৰ প্ৰতিযোগিতাত প্ৰথম স্থান কেনেকৈ পোৱা? কাৰণ মই যেতিয়া দৌৰোঁ তেতিয়া ভাবি লওঁ যে তোমাৰ দেউতাই মোক মাৰিবলৈ খেদি আহিছে। যদি মোৰ হাতত 5টা নাৰিকল থাকে আৰু মই তোমাক যদি তাৰে 3টা দি দিওঁ, মোৰ হাতত কেইটা থাকিব বাৰু? মই নাজানো পাপা। কিয় নাজানা? কাৰণ আমাৰ স্কুলত আমি সকলোৱে আপেল আৰু কমলা টেঙা হিচাপ কৰিহে অংক সমাধান কৰোঁ। হা? জয়, কোৱাচোন এয়াৰ বাছ মানে কি? ই এখন বতাহত উৰা বাছ, ছাৰ। মই ভালকৈ গান গাব পাৰোঁ, নহয়নে? তুমি ৰেডিঅ'তহে থাকিব লাগিছিল। তুমি মোক ইমান ভাল গান গাওঁ বুলি ভাবানে? নহয়, তোমাৰ মাতটো ইমান কৰ্কশ যে ৰেডিঅ' হোৱা হ'লে ছুইচ বন্ধ কৰি থ'ব পাৰিলোহেঁতেন। ফোন অলপ মুকলি ঠাইত উদঙাই থ'লে কি হ'ব? চুৰি কৰি লৈ যাব ছাৰ।